হেল্ল' বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ অসমীয়ালৈ। আপোনালোকে জানে যে ৱেব চাৰ্চৰ ছিকিউৰিটি এণ্ড প্ৰাইভেচি গুৰুত্বপূৰ্ণ, কিয়নো এইবোৰৰ ব্যৱহাৰে আমাৰ পাৰ্চনেল ইনফৰমেশ্যন আৰু অনলাইন কাৰ্যকলাপবোৰ বিভিন্ন প্ৰতিষ্ঠান যেনে গভৰ্ণমেণ্ট, এডভাৰটাইজাৰ্ছ, হেকাৰ্ছৰ দ্বাৰা নিৰীক্ষণ আৰু অপব্যৱহাৰৰ পৰা সুৰক্ষিত কৰে। যেতিয়া আমি ৱেব চাৰ্চ কৰোঁ, আমি আমাৰ ইণ্টাৰেষ্ট, প্ৰেফাৰেন্সেছ আৰু লোকেশ্যনৰ বিষয়ে বহুতো প্ৰকাশ কৰোঁ। এই তথ্যবোৰ আমাৰ এটা প্ৰফাইল নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে, যাক আইডেণ্টিটি থেফ্ট, ফ্ৰড বা ব্লেকমেইলকে ধৰি বিভিন্ন উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰিব পাৰে। তদুপৰি ৱেব চাৰ্চ ইঞ্জিনে আমাৰ পাৰ্চনেল চাৰ্চ হিষ্ট্ৰী আৰু পাৰ্চনেলাইজড ৰিকমেণ্ডেশ্যনৰ ব্যৱহাৰ কৰিব পাৰে, যিয়ে সুবিধাজনক হ'ব পাৰে কিন্তু হস্তক্ষেপকাৰীও হ'ব পাৰে। সঠিক প্ৰাইভেচি আৰু ছিকিউৰিটি অবিহনে আমাৰ গোপনীয়তা আৰু সুৰক্ষা উলংঘা হয়। এই ভিডিঅ'টোৰ জৰিয়তে মই এনেকুৱা ৱেব ব্ৰাউজাৰ কেইটামান আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ, যিয়ে আপোনাৰ প্ৰাইভেচি সুৰক্ষিত কৰাত বহু পৰিমাণে অৰিহণা যোগাব। আহক আৰু বেছি পলম নকৰি ভিডিঅ'টোত আগবাঢ়ো। 2023 চনৰ আটাইতকৈ সুৰক্ষিত ব্ৰাউজাৰৰ টপত আছে TOR ব্ৰাউজাৰ। TOR ব্ৰাউজাৰ মজিলা ফায়াৰফক্স ব্ৰাউজাৰৰ ওপৰত আধাৰিত আৰু ৱেব ব্ৰাউজাৰ কৰাৰ সময়ত আপোনাৰ গোপনীয়তা আৰু IP হাইড কৰাৰ বাবে এইটো ডিজাইন কৰা হৈছে। ই আপোনাৰ IP এড্ৰেছ আৰু আপোনাৰ লোকেশ্যন সুৰক্ষিত কৰিবলৈ বিভিন্ন ৰুটৰ মাজেৰে আপোনাৰ ইণ্টাৰনেট ট্ৰেফিক প্ৰবাহিত কৰিবলৈ সহায় কৰে। কেনেকৈ এইটো ব্ৰাউজাৰে ৱৰ্ক কৰে তাক যদি মই এই ভিডিঅ'টোৰ জৰিয়তে এক্সপ্লেইন কৰিব যাওঁ, তেনেহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ পৰিব। ইয়াৰ কাৰণে মই এটা ডেডিকেটেড ভিডিঅ' বনাই দিম, যাৰ নটিফিকেশ্যন পাবলৈ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। নেক্সট ব্ৰাউজাৰ হৈছে ব্ৰেভ ব্ৰাউজাৰ। ব্ৰেভ ব্ৰাউজাৰ হৈছে এক প্ৰাইভেচি ফ'কাছ ব্ৰাউজাৰ, যাৰ উদ্দেশ্য হৈছে ইউজাৰক ট্ৰেকিং, মালৱেৰ আৰু আদাৰ অনলাইন ভাবুকিৰ পৰা সুৰক্ষিত কৰা। ই আনছেফ ৱেবছাইট ডাউনলোড আৰু এক্সটেনশ্যনৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিবলৈ গুগল ছেফ ব্ৰাউজিং ব্যৱহাৰ কৰে। ইয়াতে মই অলপ গুগল ছেফ ব্ৰাউজিং হয় কি তাক অলপ এক্সপ্লেইন কৰি দিছোঁ। গুগল ছেফ ব্ৰাউজিং হৈছে এক গুগলৰ দ্বাৰা অফাৰ কৰা এক প্ৰকাৰৰ প্ৰাইভেচি ছাৰ্ভিচ। যেতিয়া আপুনি এটা ৱেবছাইট ভিজিট কৰে, তেতিয়া এই ছাৰ্ভিচটোৱে ফাৰ্ষ্টলি চেক কৰে যে আপুনি ছেফ ছাইটত ভিজিট কৰিছে নে নাই। যদি নাই, তেন্তে এই ছাৰ্ভিচটোৱে আপোনাক এটা ৱাৰ্ণিং মেছেজ ডিছপ্লে কৰিব, নহ'লে বা আপোনাক ৱেবছাইটটো ভিজিট কৰিবলৈ এলাউ কৰিব। ব্ৰেভৰ নিজা চাৰ্চ ইঞ্জিন আৰু TOR ব্ৰাউজাৰৰ সুবিধা আছে, যিয়ে আপোনাৰ প্ৰাইভেচি সুৰক্ষিত কৰাত বহুগুণে বঢ়াই দিয়ে। যদি আপুনি এই ব্ৰাউজাৰটো ইউজ কৰা নাই, তেন্তে এবাৰ ইয়াক ট্ৰাই কৰি চাব পাৰে। নেক্সট ব্ৰাউজাৰ আমাৰ লগত আছে মজিলা ফায়াৰফক্স। মজিলা ফায়াৰফক্স হৈছে এটা জনপ্ৰিয় ৱেব ব্ৰাউজাৰ, যি 2004 চনৰ পৰাই চলি আহিছে। ই অপেন চ'ৰ্চ, অৰ্থাৎ ইয়াৰ চ'ৰ্চ কোড জনসাধাৰণৰ বাবে উপলব্ধ আৰু ইউজাৰে প্ৰয়োজন অনুসৰি চেঞ্জ কৰিব পাৰে। ফায়াৰফক্স ইয়াৰ প্ৰাইভেচি আৰু ছিকিউৰিটি সুবিধাৰ বাবে জনাজাত, যাৰ ভিতৰত আছে থাৰ্ড পাৰ্টি ট্ৰেকাৰ্ছ ব্লকাৰ, বিল্ট ইন পাছৱৰ্ড মেনেজাৰ আৰু প্ৰাইভেট ব্ৰাউজিং কৰাৰ সামৰ্থ্য। ই লগতে বিভিন্ন ধৰণৰ এক্সটেনশ্যনো প্ৰদান কৰে, যিয়ে ইউজাৰক তেওঁলোকৰ ব্ৰাউজিং এক্সপেৰিয়েন্স কাষ্টমাইজত অনুমতি দিয়ে। ফায়াৰফক্স কমপ্লিটলি ফ্ৰী ফৰ অল উইণ্ডোজ, মেক OS, লিনাক্স আৰু অল মোবাইল ডিভাইচেছ। নেক্সট হৈছে ডাকডাকগো। ডাকডাকগো এটা ব্ৰাউজাৰ নহয়, বৰঞ্চ এটা চাৰ্চ ইঞ্জিনহে, যি ব্যৱহাৰকাৰী গোপনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে। আন ব্ৰাউজাৰৰ দৰে ই কেতিয়াও আপোনাৰ চাৰ্চ হিষ্ট্ৰী আৰু পাৰ্চনেল ইনফৰমেশ্যন ট্ৰেক নকৰে। তাৰোপৰি ই আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন কালেক্ট কৰি থাৰ্ড পাৰ্টিৰ লগতো শ্বেয়াৰ নকৰে। যদিও ই এটা ৱেব ব্ৰাউজাৰ নহয়, ষ্টিল ইয়াক আপুনি ক্ৰম, ছাফাৰী, ব্ৰেভ, ফায়াৰফক্সত এক্সটেনশ্যন হিচাপে ব্যৱহাৰ কৰিব পাৰে। এইখিনিয়ে আছিলে 2023 চনৰ আটাইতকৈ সুৰক্ষিত ব্ৰাউজাৰৰ বাবে আমাৰ শীৰ্ষ বাছনি। ইয়াৰ পিছত মনত ৰখাটো আৱশ্যকীয় যে কোনো ব্ৰাউজাৰে সম্পূৰ্ণ গোপনীয়তা আৰু সুৰক্ষাৰ নিশ্চয়তা দিব নোৱাৰে।
কিন্তু এই ব্ৰাউজাৰ কেইটাই বৰ্তমান উপলব্ধ কিছুমান আটাইতকৈ শক্তিশালী গোপনীয়তাৰ সুবিধা প্ৰদান কৰে। অৱশেষত মই আপোনালোকৰ ওচৰতে এৰিছো, which one is the best suits your needs and preferences. Okay guys, আজিলৈকে এইখিনিয়ে। ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিলে লাইক কৰিব, যিয়ে মোক আপোনালোকৰ ওচৰত এনেকুৱা ভিডিঅ' আনিবলৈ উৎসাহিত কৰিব। আকৌ লগ পাম অইন এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই, জয় আই অসম।